আজি মই পনীৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া প্ৰথম অলপ পনীৰত নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ দি পেলাই মিক্স কৰি ভাজি লৈছোঁ। ভাজা হোৱাৰ পাছতে সেই একে তেলতে মই পিঁয়াজ অলপ ভাজি ল'লোঁ। পিঁয়াজখিনি গলাৰ পাছতে মই ইয়াত নহৰু দি পেলাই নহৰুখিনি ভাজি লৈ বিলাহী এড কৰিলোঁ। বিলাহীখিনি এতিয়া গলিব দিছোঁ। বিলাহীখিনি গলাৰ পাছতে এয়া কাজু এড কৰি দিছোঁ। আৰু এইখিনি হয় মানে মই অলপ দৈত ৰেড চিলি পাউডাৰ, হালধি, চাহী গৰম মছলা, নিমখ, মিট মছলা আৰু জিৰা দি এটা মছলাৰ পেষ্ট বনাই ল'লোঁ। আৰু এইফালে কাজু আৰু বিলাহীখিনি মই মিক্সিত মাৰি লৈছোঁ। আৰু এতিয়া অলপ তেলত পিঁয়াজ দি পেলাই ইয়াত মই কাজুৰ আৰু বিলাহীৰ পেষ্টটো দি দিছোঁ আৰু এগিলাচমান পানী এড কৰি দিছোঁ। এইফালে মই মছলাখিনিও দিলোঁ আৰু মগজ দিছোঁ। মগজটো অপশ্যনেল হয়। 10-15 মিনিটৰ পাছত মই পনীৰ এড কৰিছোঁ আৰু বাটাৰ অলপ। এইফালে হ'ব সময় মই পনীৰ মছলা দিছোঁ আৰু 3 মিনিটৰ পাছত এইখিনি মই উলিয়াই ল'লোঁ। খাবলৈ খুব ধুনীয়া হয় এনেকৈ। আপোনালোকেও ঘৰত ট্ৰাই কৰিবচোন।